নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, এডুকেয়াৰলৈ স্বাগতম। আজিৰ ভিডিঅ'টোত আমি পঢ়িম পঞ্চম শ্ৰেণীৰ পৰিৱেশ শিক্ষাৰ প্ৰথম পাঠ আমাৰ পৰিৱেশ। আমাৰ পৰিৱেশ বুলিলে আমি কি বুজো? আমাৰ চৌপাশৰ অৱস্থাটো, নহয়নে? এতিয়া চাওঁ হা, এই পাঠটোতো কি দিয়া হৈছে। আমি সকলোৱে জানো যে জীৱক জীয়াই থাকিবলৈ এটা উপযুক্ত প্ৰাকৃতিক পৰিৱেশ লাগে। প্ৰাকৃতিক পৰিৱেশ বুলিলেনো কি বুজো? প্ৰাকৃতিক পৰিৱেশ বুলিলে আমি বুজো কোনো এটা অঞ্চলত বাস কৰা মানুহ, উদ্ভিদ, প্ৰাণী, চৰাই চিৰিকটি, কীট পতংগ, অণুজীৱ, বায়ু, পানী, মাটি, সূৰ্যৰ পোহৰ, পৰ্বত পাহাৰ, নৈ, জান জুৰি, এই সকলো মিলি যি পৰিৱেশ সৃষ্টি হয় সেইটোৱে হৈছে সেই অঞ্চলটোৰ প্ৰাকৃতিক পৰিৱেশ। এতিয়া প্ৰাকৃতিক পৰিৱেশৰ এই সংজ্ঞাটোৰ পৰাই আমি গম পাইছোঁ, প্ৰাকৃতিক পৰিৱেশৰ কিছুমান উপাদান আছে যিবোৰ মিলি প্ৰাকৃতিক পৰিৱেশ সৃষ্টি হয়। প্ৰাকৃতিক পৰিৱেশৰ এই উপাদানবোৰক আমি দুটা ডাঙৰ ভাগত ভগাব পাৰোঁ। সেই ভাগ দুটা হৈছে জৈৱিক উপাদান আৰু অজৈৱিক উপাদান। জৈৱিক বুলিলে বাৰু তোমালোকে সহজ ভাষাত কি বুজা? জৈৱিক বুলিলে অতি সৰল ভাষাত ক'বলৈ হ'লে জীৱ থকা যিবোৰ উপাদান সেইবোৰ হৈছে জৈৱিক উপাদান। যেনে উদ্ভিদ অৰ্থাৎ গছ-গছনিৰ জীৱ আছেনে বাৰু? নিশ্চয় আছে। প্ৰাণী, আমি জীৱ বুলিলে উদ্ভিদ আৰু প্ৰাণীক বুজোঁ, কিন্তু আৰু এবিধ আছে, সেইবিধ হৈছে অণুজীৱ, যিবোৰ আমি খালী চকুৰে দেখা নেপাওঁ। আনহাতে অজৈৱিক উপাদান হৈছে যিবোৰৰ জীৱ নাই, যেনে মাটি, পানী, সূৰ্যৰ পোহৰ, পৰ্বত পাহাৰ, নৈ, জান জুৰি, বায়ু, এই সকলোবোৰ মিলি কি হৈছে আমাৰ প্ৰাকৃতিক পৰিৱেশ সৃষ্টি হৈছে, যিবোৰ ভগৱানৰ উপহাৰ, ভগৱানৰ দান, মানুহে সৃষ্টি কৰা নহয়। এতিয়া চাওঁ, আমি তোমালোকৰ পাঠটোত প্ৰাকৃতিক পৰিৱেশৰ এটা উদাহৰণ দিছে, সেইটো হৈছে জলাভূমি। এইখন হৈছে জলাভূমিৰ ছবি। এতিয়া জলাভূমি বুলিলে কি বুজো আমি? সাধাৰণতে সাময়িকভাৱে বা স্থায়ীভাৱে জলমগ্ন হৈ থকা মাটিভাগেই জলাভূমি। এতিয়া জলাভূমিৰ এই সংজ্ঞাটোত কৈছে যে সাময়িকভাৱে, অৰ্থাৎ বছৰটোৰ কেইমাহমান বা স্থায়ীভাৱে মানে গোটেই বছৰটোৱেই কি হৈছে জলমগ্ন, অৰ্থাৎ পানী থাকে। ক'ত থাকে? মাটিভাগত। মানে গোটেই বছৰটো জুৰি বা বছৰটোৰ কেইমাহমান পানীৰে উপচি থকা মাটিভাগেই হৈছে কি? জলাভূমি। এতিয়া এই ডেফিনেশ্যনটো অৰ্থাৎ সংজ্ঞাটোৰ পৰা আমি গম পাইছোঁ জলাভূমিৰ দুটা মুখ্য অজৈৱিক উপাদান হৈছে কি? জল অৰ্থাৎ পানী আৰু মাটি। আনহাতে মাটি আৰু পানীৰ বাদেও সেই ঠাইটুকুৰাত কি থাকিব? বায়ু থাকিব, সূৰ্যৰ পোহৰ থাকিব। সেইবোৰ হৈছে জলাভূমিৰ অজৈৱিক উপাদান। জলাভূমিত যিহেতু মাটিৰ লগতে পানীও থাকে, সেইকাৰণে সেই ঠাইটুকুৰাত কি হয়? কিছুমান উদ্ভিদ হয়, পানীত গজা উদ্ভিদ, আৰু কিছুমান প্ৰাণী থাকে, আৰু সেই প্ৰাণীবোৰক খাই আকৌ তাৰ কাষৰীয়া অঞ্চলত কিছুমান চৰাই চিৰিকটি থাকে। এতিয়া চাওঁচোন জলাভূমিত কি কি উদ্ভিদ হয়? পুনি, মেটেকা, এইবিলাক পানীত হোৱা উদ্ভিদ। তাৰ কাষৰ জেগাত কি হয়? নলখাগৰি, ইকৰা, তৰা, দলঘাঁহ, কলমৌ, কচু, ঢেকীয়া, বিহলগনি, এইবিলাক জলাভূমিত গজা উদ্ভিদ। আনহাতে জলাভূমিত থকা প্ৰাণীবোৰ হৈছে ভেকুলী, সাপ, শামুক, পোক পতংগ, পানী মকৰা, কেঁকুৰা ইত্যাদি, এইবিলাক জলাভূমিত থকা প্ৰাণী। আনহাতে জলাভূমিৰ ওচৰে পাঁজৰে যিবিলাক ডাঙৰ ডাঙৰ গছ থাকে, সেই গছবোৰত থাকে কিছুমান চৰাই, যেনে বগলী,
হাড়গিলা, চিলনি, পৰটুকুলা, কণামুচুৰি, পানীকাউৰী, মাছুৰুকা ইত্যাদি। এইবোৰে সেই জলাভূমিত থকা মাছ বা অন্যান্য পোক পতংগ, কেঁকুৰা, সাপ এইবিলাকক খায়। এতিয়া আমি প্ৰাকৃতিক পৰিৱেশৰ জৈৱিক উপাদানৰ বিষয়ে বহলাই পঢ়িব লাগিব। প্ৰাকৃতিক পৰিৱেশৰ মুখ্য উপাদানকেইটা ইতিমধ্যে মই কৈছোঁৱেই, উদ্ভিদ, প্ৰাণী আৰু অণুজীৱ। আমি উদ্ভিদৰ বিষয়ে তৃতীয় শ্ৰেণীত সুন্দৰকৈ পঢ়ি আহিছোঁ নহয়নে? প্ৰথম পাঠ যিটো আছিলে তৃতীয় শ্ৰেণীত গছ গছনিৰ কথা, তাতে আমি উদ্ভিদৰ বিভিন্ন ভাগকেইটাৰ বিষয়ে জানিছিলোঁ। এটা ভাগ হৈছে বৃক্ষ। বৃক্ষ কোনবোৰ? যিবোৰ উদ্ভিদৰ গা গছ টান, ওখ, ডাঙৰ আৰু ঠাল ঠেঙুলিৰে ভৰা, সেইবোৰ হৈছে বৃক্ষজাতীয় উদ্ভিদ বা বৃক্ষজাতীয় গছ। যেনে আম গছ, আহঁত গছ, শাল গছ, কঁঠাল গছ ইত্যাদি। 2 নম্বৰ ভাগটো হৈছে গুল্ম। গুল্মজাতীয় উদ্ভিদ আকৌ কোনবোৰ? যিবোৰ জোপোহা আৰু চাপৰ, যেনে জেতুকা, ডালিম, তগৰ, চাহ গছ এইবিলাক তোমালোকে নিশ্চয় দেখিছাই, মন কৰিছানে? এইবোৰ চাপৰ আৰু জোপোহা হয়। তৃতীয় ভাগটো হৈছে লতা। লতাজাতীয় উদ্ভিদ কোনবোৰ? যিবোৰৰ গা গছ অতি লেহুকা, নিজে থিয়ই হৈ থাকিব নোৱাৰে, আনৰ সহায়ত, আনৰ আশ্ৰয়ত বগাই যায়। সেইবোৰ হৈছে লাও, কোমোৰা, পাণ, জালুক এইবিলাক। আন এটা ভাগ হৈছে উদ্ভিদৰ তৃণ, যিবোৰ অতি চাপৰ আৰু কোমল, যেনে দুবৰি বন, ঘাঁহ, ধান এইবিলাক। আনহাতে বাঁহ গছো আকৌ তৃণজাতীয় উদ্ভিদ। কিয় জানানে? বাঁহ গছৰ গা গছ ফোপোলা, যদিও ই ওখ, ইয়াৰ গা গছ ফোপোলা, সেইকাৰণে ই তৃণজাতীয় উদ্ভিদ। এতিয়া আমি এই উদ্ভিদবোৰৰ বিষয়ে তৃতীয় শ্ৰেণীতে পঢ়ি আহিছোঁ নহয়নে? তোমালোকৰ পঞ্চম শ্ৰেণীৰ এই পাঠটোত আকৌ অন্যান্য কিছুমান উদ্ভিদৰ বিষয়ে আমাক জানিবলৈ দিছে। সেইবিলাক হৈছে এইবিলাক: শেলাই, ভেঁকুৰ, মচ, ঢেকীয়া। আহাচোন এইবোৰৰ বিষয়ে আমি জানি লওঁ। এই ফটোখনত যে দেখিছা, পানীৰ ওপৰত সেউজীয়া আৱৰণ এটা জেলিৰ নিচিনাকৈ উপঙি আছে, সেইবোৰেই হৈছে শেলাই। তোমালোকে পুখুৰী বা নিজৰা আদিৰ পানীত দেখিবলৈ পাবা। তোমালোকৰে কিছুমানে নিশ্চয় দেখিছা পুখুৰীত এনেদৰে জেলিৰ দৰে উপঙি থকা সেউজীয়া আৱৰণ, সেইবোৰ হৈছে শেলাই। যিহেতু ইহঁতৰ ৰং সেউজীয়া, ইহঁতৰ পত্ৰশৰীৰত আছে, সেইকাৰণে ইহঁতে নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব পাৰে। কিন্তু ইহঁতৰ শিপা, কাণ্ড আৰু পাত নাথাকে। আন এবিধ তেনেধৰণৰ উদ্ভিদ হৈছে ভেঁকুৰ। ভেঁকুৰ তোমালোকে দেখিছানে, চিনি পাইছানে? এইবিধ উদ্ভিদ প্ৰধানকৈ পচা কাঠ, গোবৰ আদিত গজে। ইহঁতৰ বৰণ পাতল হালধীয়া, বগা বা মুগা বৰণৰ হয়। যিহেতু ইহঁত সেউজীয়া বৰণৰ নহয়, অৰ্থাৎ ইহঁতৰ পত্ৰশৰীৰত নাই, গতিকে ইহঁতি নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব নোৱাৰে। শেলাইৰ নিচিনাকৈ ভেঁকুৰৰো শিপা, কাণ্ড আৰু পাত নাথাকে। আন এবিধ তেনেধৰণৰ উদ্ভিদ হৈছে মচ। মচজাতীয় উদ্ভিদবোৰ শিল, ডাঙৰ গছ, সেমেকা মাটি আদিত গজে। এইবোৰ হৈছে সেউজীয়া বৰণৰ, অৰ্থাৎ ইহঁতৰ পত্ৰশৰীৰত আছে, সেয়ে ইহঁতি নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে। ইহঁতৰ সৰু সৰু পাত আছে আৰু গা গছ চেপেটা আৰু চুলিৰ নিচিনা মিহি মিহি শিপাও থাকে। আন এবিধ উদ্ভিদ তোমালোকৰ নিচেই চিনাকি, সেইবিধ হৈছে ঢেকীয়া। ঢেকীয়া তোমালোকে নিশ্চয় দেখিছা আৰু তোমালোকৰ বহুতেই শাক হিচাপে খায়ো পাইছা।
এই ঢেকীয়াবোৰ সাধাৰণতে সেমেকা মাটিত গজে। ইহঁতৰ শিপা, কাণ্ড আৰু পাত থাকে আৰু সেউজীয়া বৰণৰ হোৱা কাৰণে অৰ্থাৎ পত্ৰসৰীত আছে কাৰণে ইহঁতি নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকল, আমি জৈৱিক উপাদানৰ উদ্ভিদৰ বিষয়ে জৈৱিক এটা মুখ্য উপাদান উদ্ভিদৰ বিষয়ে বহলাই আলোচনা কৰিলোঁ আজিৰ ভিডিঅ'টোত। ইয়াৰ পিছৰ ভিডিঅ'টোত আমি প্ৰাণীৰ বিষয়ে আলোচনা কৰিম। এয়া চোৱা, বিভিন্ন পৰিৱেশত হোৱা প্ৰাণীবোৰৰ চিত্ৰ তোমালোকে দেখিছা। আমি এইবোৰৰ বিষয়ে ইয়াৰ পিছৰ ভিডিঅ'টোত আলোচনা কৰিম। গতিকে মোৰ চেনেলটো চাই থাকিবা, আজিৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আৰু তেতিয়ালৈকে তোমালোকে এটা কাম কৰিবা, কি কৰিবা, তোমালোকৰ অঞ্চলটোত কি কি গছ আছেনো এখন তালিকা বনাবাচোন আৰু মোৰ কমেণ্ট বক্সত পঠাই দিবা। ময়ো জানোচোন তোমালোকৰ কাৰ কি অঞ্চলত, কাৰ ঘৰৰ ওচৰত কি কি গছ আছে। গতিকে তেতিয়ালৈকে তোমালোকে নিজৰ যত্ন ল'বা, আনন্দ ফূৰ্তিৰে থাকিবা ঘৰতে আৰু সুস্থ হৈ থাকিবা। বাই বাই।